নমস্কাৰ বিএজনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা বৰ ভাল খবৰ আহিছে আৰু এই ভাল খবৰটো হৈছে যে অটল অমৃত আঁচনিৰ জৰিয়তে মেডিকেল ৰিম্বাৰ্সমেণ্ট অৰ্থাৎ চৰকাৰী কৰ্মচাৰীৰ মেডিকেলৰ বাবদ যিমানখিনি টকা খৰচ হ'ব সেই টকা চৰকাৰে কৰ্মচাৰীক ঘূৰাই দিয়াৰ যিটো ব্যৱস্থা আৰু এই ব্যৱস্থাটোৰ বিষয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা প্ৰেছ মিটৰ জৰিয়তে গোটেই কথাখিনি ব্যক্ত কৰিছে। আহক আমি এই প্ৰেছ মিটটো চাই লওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সকলোকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক প্ৰেছ মিটটোত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক মেডিকেলত যাতে মেডিকেল এক্সপেণ্ডিচাৰ ৰিইম্বাৰ্সমেণ্ট কৰোঁতে কষ্ট পাব নালাগে তাৰ বাবে আমি ৰাজ্য চৰকাৰৰ ৰঙা ফিটাৰ মেৰপাকৰ পৰা আওতাৰ পৰা বাহিৰত লৈ গৈ অটল অমৃত অভিযান ছ'চাইটিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি মেডিকেল ৰিইম্বাৰ্সমেণ্ট ঘূৰাই দিয়াৰ এটা নতুন আঁচনিত আমি অনুমোদন জনাইছোঁ। এতিয়াৰ পৰা কোনো এমপেনেল হস্পিটালৰ কনচেপ্ট নাথাকিব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে যিকোনো চৰকাৰী পঞ্জীভুক্ত হস্পিটালতে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব পাৰিব আৰু পৰ্টেলৰ জৰিয়তে আবেদন কৰিলে তেওঁলোকে মেডিকেল ৰিইম্বাৰ্সমেণ্ট উভতাই পাব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক মেডিকেলত যাতে মেডিকেল এক্সপেণ্ডিচাৰ ৰিইম্বাৰ্সমেণ্ট কৰোঁতে কষ্ট পাব নালাগে তাৰ বাবে আমি ৰাজ্য চৰকাৰৰ ৰঙা ফিটাৰ মেৰপাকৰ পৰা আওতাৰ পৰা বাহিৰত লৈ গৈ অটল অমৃত অভিযান ছ'চাইটিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি মেডিকেল ৰিইম্বাৰ্সমেণ্ট ঘূৰাই দিয়াৰ এটা নতুন আঁচনিত আমি অনুমোদন জনাইছোঁ। এতিয়াৰ পৰা কোনো এমপেনেল হস্পিটালৰ কনচেপ্ট নাথাকিব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে যিকোনো চৰকাৰী পঞ্জীভুক্ত হস্পিটালতে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব পাৰিব আৰু পৰ্টেলৰ জৰিয়তে আবেদন কৰিলে তেওঁলোকে মেডিকেল ৰিইম্বাৰ্সমেণ্ট উভতাই পাব। ৰাজ্য